নমস্কাৰ বন্ধুসকল উপেন্তে ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম আজি আপোনালোকলৈ মই লৈ আনিছো এটা খাস টপিক লৈ আশা ৰাখিছো ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব নিশ্চয় আপোনালোকৰ এই ভিডিওটো যোগেদি হেল্পফুল হ'ব তো বৰ্তমান এতিয়া ভিডিওটো মই আৰম্ভ কৰো যেহেতু আপোনালোকে নিশ্চয় গম পাইছে আমাৰ আসাম গভৰ্ণমেণ্টৰ আন্ডাৰত ৰিসেন্টলি এই বছৰ বহুত কিটা এক্সাম হৈ গৈছে সেই এক্সামৰ ৰিজাল্ট বিলাকৰ কিছুমানৰ ৰিজাল্ট ডিক্লেয়াৰ হৈছে আৰু বৰ্তমান কিছুমানৰ ৰিজাল্ট এতিয়া পৰ্যন্তলৈকে ডিক্লেয়াৰ হোৱা নাই তো হেবিলাকৰ যেহেতু আপডেটৰ বিষয়ে অকমান আপোনালোকক মই জনাব বিচাৰো নিশ্চয় আপোনালোকে বৰ্তমান গম পাইছে ডিই ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম ৰিসেন্টলি হৈ গৈছে তাৰ বৰ্তমান ৰিজাল্ট এতিয়ালৈকে আপডেট দিয়া হোৱা নাই আৰু আপোনালোকে নিশ্চয় সোশ্যাল মিডিয়াত গম পাইছে ইউটিউবত বহুত ধৰণৰ আপডেট বিলাক দি আছে ৰিজাল্ট বৰ্তমান ডিসেম্বৰ ফাৰ্স্ট উইকত দিয়া হ'ব বুলি আৰু নৱেম্বৰ হেকত বৰ্তমান দিয়া কথা আছিল বুলি বহুত কিটা আপোনালোকে যেটো ভিডিও পাই আছে কিন্তু এতিয়া পৰ্যন্ত ৰিজাল্ট কোন ধৰণৰ ডিক্লেয়াৰ হোৱা নাই সো আপোনালোকক মই জনাব বিচাৰিছো যে সেই ৰিজাল্ট বিলাকৰ আপডেট বিলাক আপোনালোকে ৰেগুলাৰলি আপোনালোকৰ যোনটো ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যোনটো অফিচিয়েল লিংক হয় এই লিংকটো আপুনি ক্লিক কৰি ডেইলি চেক কৰি ৰিজাল্ট বিলাক আপডেট বিলাক পাই থাকিব আৰু ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিসৰ বৰ্তমান গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম হৈ গৈছে কিন্তু এতিয়া পৰ্যন্ত ৰিজাল্টৰ কোন ধৰণৰ আপডেট পোৱা নাই আপোনালোকে নিশ্চয় যদি গুগলছত গৈ যদি ৰিজাল্ট বিলাক সাৰ্চ কৰে তাত অলৰেডি দেখুৱাব কমিং সুন তেন ধৰণৰ আপডেট বিলাকে পোৱা যায় কিন্তু তাত কোন ধৰণৰ ৰিজাল্ট বিলাকৰ ডেট বিলাক শো নকৰে সো মই আপোনাক জনাব বিচাৰিছো সেই ৰিজাল্ট বিলাকত আপোনালোক চেক কৰি চাবৰ কাৰণে অফিচিয়েল লিংকত গৈ আপোনালোকে ৰেগুলাৰ চেক কৰিলে যদি ৰিজাল্ট আপলোড হয় বা ৰিজাল্ট যদি ডিক্লেয়াৰ হয় ফাৰ্ষ্টতে যেটো অফিচিয়েল লিংকতেহে আপলোড কৰা হ'ব তাৰ পাছতেহে বাকি বিলাকৰ ইনফৰমেশন বিলাক নৰমালি যেটো শেয়াৰ হৈ যায় সো আৰু লগত আপোনাক জনাব বিচাৰিছো বৰ্তমান ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিসৰ ফেমিলি ওয়েলফেয়াৰ ৰিসেন্টলি ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে গ্ৰেড 3 আৰু গ্ৰেড 4 কিন্তু সেকেন্ড ফেজৰ কাৰণে কোন ধৰণৰ এতিয়ালৈকে অফিচিয়েল নটিফিকেশন অহা নাই সো অফিচিয়েলি নটিফিকেশন বা নোটিস আহিছে নেকি আপোনালোকে গম পাবৰ কাৰণে এই লিংকত গৈ চেক কৰি চালে আপোনালোকে তাত চাব পাৰিব আৰু এপিডিসিএলৰ বৰ্তমান হৈ যোৱা এক্সামৰ কোন ধৰণৰ এতিয়ালৈকে আপোনালোকে গম পাইছে হাই কোৰ্ট হৈছিল তো বৰ্তমান কেছ চলি আছে তো ৰিজাল্টৰ এক্সপেক্টেড যেহেতু এইটো মাহৰ হেকলৈকে দিয়া কথা আছিল যেটো কোন ধৰণৰ এতিয়ালৈকে তাৰ পৰা নটিফিকেশন পোৱা নাই তো কাইন্ডলি আপোনালোকক মই জনাব বিচাৰিছো সেই লিংক বিলাকত গৈ ৰেগুলাৰ চেক কৰিলে আপোনালোকে নিশ্চয় ৰিজাল্টৰ আপডেট বিলাক পাই থাকিব আৰু আশা ৰাখিছো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট জব নটিফিকেশন ৰিজাল্ট বা এডমিটৰ ৰিকুৱাৰমেণ্টৰ ডিটেইলছ বিলাক বা নটিফিকেশন বিলাক যেহেতু আহিলে ফাৰ্ষ্টতে মই এই ভিডিওটোৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম যদি আপোনালোকে ভাবে যে ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব বুলি কাইন্ডলি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশন আইকনটো প্ৰেছ কৰক মই যিমান নটিফিকেশন বা ৰিজাল্ট আপডেট আহিব আপোনালোকলৈ শেয়াৰ কৰিবলৈ বা ভিডিওটো যদি আপলোড কৰিবলৈ চেষ্টা কৰিম সো বন্ধুসকল আজিলৈকে হিমানে ধন্যবাদ